Hey guys, welcome back to my YouTube channel Bhargav vlog. So bolok আজি বহুত গৰম পৰিছে তো আজি ভিডিওটো আৰম্ভ কৰিছো আজি নাইট ৰাইড কৰিম bolok বহুত মজা লাগিব তো কি গৰম মানে ইমানো দিয়া নাই তো ধুনিয়াকে না আহি আছিল আৰু হেতলা আহি আছিল আৰু এটো কি বস্তু গম পাই নে এটো দুটকীয়া পানী গাইস কি কম দুটকীয়া পানী আৰু দুটকীয়া পানী খাইছো কি যে বস্তু পায় দুটকীয়া পানীও পাই আছে গাইস আমাৰ তাত 10 টকা এইবোৰ পানী বটল নাই তো ইয়াত দুটকীয়া পানী ইউপিত দুটকীয়া পানী তো মজা লাগিছে আৰু ইউনিক বস্তুবোৰ পাই যাব আৰু ইয়াতটো কৈছো গুটকা 5 টকা এটকীয়া ইয়াত মানে 10 টকাত আপোনালোকে গুটকা গুটে সেট কিনিব পাৰিব বুঝক 5 টকীয়া দুটকীয়া এটকীয়া এই ডাইৰেক্টৰ এটো 5 টকীয়া এইবিলাক কি ব্ৰ্যান্ডৰ গুটকা আছে আপোনালোকে সব গুটকা খাবা এইটো গুটকা না খায় এইটো খাও এইটো পানী বটল কেটকিয়া এইটো দুটো 5 টাকা দুটো 5 টাকা দুটাত 5 টাকা মজা লাগিছে তো ভাই পানী খুৱাই দিলে এটা গাইস এইটো পানী ইমান টেস্টি মানে কি কম এইটো ভালে লাগিছে কিন্তু দামো কম খায়ও ভাল যথেষ্ট পেলাই যাব পাৰি মজা মানে এটোকে খোৱা ভাল আৰু বটলটোত লোৱাতকৈ ন মজা ঠাণ্ডা আৰু ইয়াত ফ্ৰিজিং বিলাক সব কেনেকুৱা এইবিলাক ফ্ৰিজিং তো মজা লাগিছে বেছি দেৰি হোৱাই নাছিলে আমি পানী চানি খাই আহিছিলোঁ আকৌ ৰখি গ'লো সেই তাত চাইকেল বিলাক থৈ পিনি আকৌ ইয়াত টেঙা পানী খাবলৈ আহিছে এইফালে বনাই আছে টেঙা পানী ওৱাও চক বৰফে আম পানা আৰু নেমু পানা বনাই আছে সেইবোলে চক বৰফ কাটি আছে তো ধুনীয়াকৈ এইফালে আৰু পদুনা চদুনা আছে এইকেইটা মাটিও কলৰ হয় তো এইফালে চ'ডাৰ দি পিনি আম পানা আৰু চ'ডা পানা বনাই আছে ৰেডি হৈ গ'ল আম পানা আৰু এই গোটেইখিনিয়ে লৈ আছে আম পানা ওৱাও ইয়াৰ টেষ্টটো অকণমান চেক কৰোঁ वाओ इतना टेस्टी नहीं है आम पाना ने कि एरो खालो तो इमान ता टेस्ट নহল তো এতিয়া সোডা তো খাইছো সোডাৰ জুস এটো মজা আছে তো এটো মানে কি আছে নেমু পানী লিখিয়া वाओ নেমু পানী লিখিয়া ধুনিয়া কিন্তু আম পাত্তা হেতু ভাল নালাগিলে হেতু মজা লাগিলে তো ইহতি তাত বহি আছে বলক তাৰ লগত একেলগে খাওঁ হেতু লগত একে নেমু পানী খাইলো তো এতিয়া যাব লাগে বলক এতিয়া আমি গোটেইখিনি লগ হৈ পিনি এতিয়া যাওঁ ফ্লাছ আৰু ফ্লাছটো মই তো এতিয়া বলক আকৌ জাৰ্নি আৰম্ভ কৰোঁ তো এনেকৈ গৰম পৰিছে আৰু ইমানো গৰম পৰা নাই আমি চলাব পাৰিম আৰু এনেকৈ ইলেক্ট্ৰল পাউডাৰ গুলি লৈছোঁ তো মানে কি হৈছে ইলেক্ট্ৰলটো খালে অলপমান ভাল আৰু তো এই জুচ খোৱাতকৈ ইলেক্ট্ৰল পাউডাৰ খাব লাগে বহুত মজা লাগে তো গাটো পুৰা পাৱাৰ কৰি থাকে মানে ভাল লাগে গৰমত ইলেক্ট্ৰল খাব লাগে তো মজাকৈ ৰাতি বহি আছে মজাকৈ এতিয়া আমি ক'ত আছোঁ গম পাইনে লক্ষ্ণৌত আৰু লক্ষ্ণৌত মানে এতিয়া আমি অকণ বহি লৈছোঁ আৰু এইফালে সিহঁতিকেইটা বহি আছে দেখিছে ন তো মজা লাগিছে তো সদায় ইলেক্ট্ৰল খাব লাগে মানে গা চা বহি ভাল ষ্ট্ৰং কৰি থাকে তো এইটো খোৱা আৰু সেইবোৰ ORS চেল খোৱা একেই কথা তো সেইটোতকৈ ORSতকৈ ইলেক্ট্ৰল খাব লাগে বহুত পাৱাৰ আছে তো এই গৰমত যদি আপুনি এইটো খাই দিয়ে মজা লাগিব সেইটো পানী বটলটো নহয় বাৰু পানীৰ লগত মিক্স কৰি খাইছোঁ কি কম বহুত গৰম আমি তাৰপৰা আহিলোঁ ধুনীয়াকৈ আকৌ অকণমান ৰখি দিলোঁ সেইবিলাক বিল্ডিং চাওকচোন কি মজা বিল্ডিং এইফালে আছে বিল্ডিং ওৱাও সেইবোৰ দেখিলে কিবা মজা লাগে কিবা এই টাউনীয়া ভাইব এটা আহে
তেনেকৈ আহি আছিলোঁ, বহুত গৰম পৰিছে কি ক'ম, সেইফালে সিহঁতে ৰখি আছে আৰু এইফালে কি মানে হাৱা খাই লওঁ, AC ঠাণ্ডা খাই লওঁ। তো এইফালে সোমোৱা কিবা বস্তু চাওঁ আছে নেকি। AC হাৱা খাবলৈ আহিছোঁ গাইজ, কি ক'ম, ইমান ৰ'দখনত চাইকেল চলাই AC হাৱা। পেচিন বুলি নহয়, অনলি আমি কিছুমান বস্তু চাবলৈ আহিছোঁ, কিছুমান খোৱা বস্তু মানে জুচ চুচ এইবিলাক। গাইজ কি লাগে আপোনাৰ, কল লাগে, ডালিম লাগে, আকৌ ভিন ভিন মাটি কঁঠাল লাগে, আনাৰস লাগে, কি লাগে অল এভৰিথিং চব পাব না। ভেন্দি লাগে, ভেন্দি 29, বকলি। ওপৰলৈ আহিছিলোঁ আৰু ওপৰত এই কাপোৰ আৰু কিবা কিবি আছে। তো ওপৰত নাযাওঁ, তলত যাওঁ, তলত আপোনালোকক শাক পাচলি কিবা কিবি আছে, তো তাক দেখুৱাম ব'লক। ইয়াত ভেন্দি কেজি, টেঙা আৰু কি লাগে আপোনালোকক চব পাব, তো তাত তলত দেখুৱাম ব'লক। বজাৰখন দেখুৱাই দিছোঁ, সেইফালে আছে আম, কি আম লাগে আপোনালোকক, তো কিলো 49 আৰু এইফালেও আছে আম, এইফালে আছে ভেন্দি, এইফালে আছে বকলি, বকলি কিমান দাম জানো, ভেন্দি, এইফালে আছে বন্ধাকবি 25, চব আছে, ৰঙালৰ পৰা আদি কৰি কি লাগে আপোনালোকক, তৰমুজ লাগে না, এইবিলাক শাক পাচলিৰ ভিতৰত যদি আপুনি চব বিচাৰে, নাৰিকলৰ পৰা আদি কৰি চিৰা বা চব পাব। এইফালে চাউল আছে, এইফালে 95, এইফালে 85, তো চাউল আৰু কি লাগে আপোনালোকক চব পাব। এনেকৈ ফল মূল চাই আছিলোঁ আৰু এটা অদ্ভুত বস্তু ফল মূল পাই গ'লোঁ। ইয়াৰ নামটো কি ক'ব দেই, ইয়াৰ নামটো। ইয়াৰ পৰা বজাৰ কৰা হৈ গ'ল, তো ইয়াতে চাউল দালি ল'লে। কি ভাই কি ল'লি? মই ডাঙৰীয়া এখন পনীৰৰ টোপোলা ল'লোঁ, এখন চাউল ল'লোঁ, এতিয়া পইচাটো নেদেওঁ, ঘৰত গুচি যাম। পইচা নিদিলে বেয়া বেতন খাবি তই। নাই মই কাকো নকওঁ না। গাইছ পনীৰটো খামেই, গালত লগাইছে ইবে। লৈ এইফালে সিহঁতি বজাৰ কৰি আছে আৰু কি লৈছে সিহঁতি গাইছ, লৈছোঁ কি চাওক, দালি লৈছোঁ, চাউল লৈছোঁ, ব্ৰেড লৈছোঁ, এইকেইটা বস্তুত আৰু আমাৰ গাড়ী চাওক। বজাৰ কৰি ল'লোঁ, চাউল দাইল যি লাগে, মিঠাতেল চিঠাতেল যি লাগে চব লৈ ল'লোঁ আৰু সেইফালে বজাৰ লৈ ল'লে আৰু সেইফালে সিহঁতি আহি আছে। তো কি ক'ম, AC হাৱা খাই আছিল, ধুনীয়া মজা লাগিছিলে আৰু ওলাই দিলোঁ এতিয়া গপগপনি। কি ক'ম, বহুত গৰম, বজাৰ চজাৰ কৰি পিনি আহিলোঁ। তো ৰাইডত যেতিয়া চাইকেলখন চলাই থাকোঁ তেতিয়া টোটেলি ভিডিঅ' কৰিব নোৱাৰোঁ, যেতিয়া বহুতেই গৰম পৰে। আৰু এই হাইৱে মাজে মাজে আহি থাকোঁতে এটা হনুমান মন্দিৰ পালোঁ আৰু এই হনুমান মন্দিৰতে আমি ইয়াত চাইকেলবিলাক ৰখাই ইয়াত মানে ভাতটো বনাইছে, যিহেতু ৰাতিপুৱাৰ পৰা ভাত খোৱা নাছিলোঁ আৰু এতিয়া 2:30 বাজিলে, চৰি 2:30 নহয়, এতিয়া 1:30 বাজিলে আৰু 1:30 বজাত আমি ভাত খোৱা নাই। বজাৰ চজাৰ কৰি আহিলোঁ আৰু সেই বজাৰ চজাৰ কৰি চাউল দালি চব্জি ঠাণ্ডা চিপছ চব ইয়াত খাই দিলোঁ। তো ধুনীয়াকৈ ইয়াত অলপমান ঠাণ্ডা বতাহ লৈ লৈছোঁ, ফেন চেন চলি আছে। তো ধুনীয়াকৈ ইয়াত অলপমান বতাহ লৈ পিনি আমাৰ খানা ৰেডি কৰিব। আজি খানা বনাব পংকজ ভাই পনীৰ বনাব লাগিব। ভাত ইজ নট ইম্পৰ্টেণ্ট, জব ইজ ইম্পৰ্টেণ্ট। ইম্পৰ্টেণ্ট। আজি পংকজ ভাই আৰু মহিনে পনীৰ বনাব লাগিব। যাৰ কাৰণে হনুমান মন্দিৰ আপোনালোকক দেখুৱাই দিওঁ। চাওক, এইভাগে হৈছে মন্দিৰ ভাগ। তো একবাৰ ভিতৰৰ পৰা দেখোন, এইভাগ দেখিছে নহয়, হনুমান মন্দিৰ এইভাগ, তাৰপিছত আৰু এইভাগ মন্দিৰ। তো বহুত ধুনীয়া। তো কি ক'ম, আজি মন্দিৰত অলপ দেৰি ৰখি পিনি ভাত চাত খাই জিৰাই পিনি যেতিয়া লাহেকৈ তো ৰ'দটো কমিব তেতিয়া আমি আমাৰ ৰাইড আৰম্ভ কৰিম। তো এনেকৈ আমাৰ ভাত ৰেডি হৈ গ'ল আৰু এইফালে দেখিছেনে ভাত আৰু পনীৰ। সেইফালে চবেই গোটেইকেইটা খাই আছোঁ, ভাত আৰু পনীৰ এনেকৈ চিম্পুল। তো কি ক'ব, এনেকৈ খাই লওঁ, তাৰপিছত আকৌ লগ পাই আছোঁ। ভাত পানী খালোঁ, অলপ দেৰি শুই ল'লোঁ আৰু শুই লৈ পিনি এতিয়া বাজিলে বোলে 6:07 বাজিলে আৰু 6:07 আমি গোটেইকেইটা ৰেডি হৈ গ'লোঁ যাবলৈ। মানে যিহেতু ৰ'দটো বহুত চাৰ দি আছিলে সেইবাবে আমি যোৱা নাছিলোঁ, এতিয়া ৰ'দটো নাই আৰু এতিয়া আমি যাম। তো গোটেইখিনি মিলি পিনি যাম। ৰাতি আজি চলাব লাগিব অলপ দেৰি, বেছি না 8-9 বজালৈকে চলাম। তো কিমানখিনিলৈকে চলাম আপোনালোকক দেখুৱাই আছোঁ ব'লক। এতিয়া হনুমান মন্দিৰৰ পৰা ওলাই দিওঁ। তো মন্দিৰ ভাগ আপোনালোকক দেখুৱালোৱে যিহেতু, আৰু এক ভাগ এইভাগ। তো হনুমান মন্দিৰ ভাগ বহুত মজা, বেছি ভাল লাগিছে আৰু এতিয়া আমি এইভাগৰ পৰা ওলাই দিওঁ। তো ভাল লাগে কেতিয়াবা এনেকুৱা মন্দিৰবোৰত থাকিবলৈ পালে। এনেকৈ লক্ষ্ণৌ মেইন চিটি পাই গ'লি, সেইফালে আছে নহয় আৰু এইফালে জুচ খাবলৈ দাদা এজনে লৈ আনিলে, সেইটো থামছ আপ দিলে, সেই দাদা এজনে থামছ আপ দিলে, থেংক ইউ। ঠাণ্ডা দি দিলে আমাৰ বঢ়িয়াকৈ আৰু তো দাদাজনে বহুত ঠাণ্ডা দি দিলে এটা। ইয়াত ৰখি ৰখি আমনি লাগি গ'ল আৰু এইফালে আমৰ জুচ খাই আছোঁ। এই গোটেইখিনি আমৰ জুচ খাই আছে, কেনেকুৱা লাগিছে? পুৰা দিছে। তো গাইজ সিহঁতৰ পেট বেয়া হৈ গৈছে, হ'লেও দিছে। কি ক'ম, এতিয়া মেংগ' জুচ খাইছিলোঁ, আকৌ এইফালে কি দিলে চাওক, এইটো স্প্ৰাইট হয়, স্প্ৰাইট। চব খোৱা হৈ গ'ল, এতিয়া আমাৰ যাব লাগে। তো আমাৰ মানে ট্ৰিমটো অকল খোৱাই আৰু খোৱা বাহিৰে একো নাই।
তো কি ক'ম এতিয়া যাম ধুনীয়াকৈ আৰু এনেকৈ তো ৱাও মোৰ ইয়াৰ মোক কোনে থামছ আপ থৈ দিছে লগৰকেইটাই থামছ আপ দি থৈ দিছে ৱাও লক্ষ্ণৌ টাউনখন চাওক না গাইজ কিমান ডাঙৰ গাড়ী যাম চাওক ৱাও আৰু আমি ব্ৰিজৰ ওপৰত আছোঁ এইখন হৈছে ব্ৰিজ আৰু এইখন হৈছে লক্ষ্ণৌ টাউন দেখিছে নহয় গাড়ী যাম ৱাও মজা লাগিছে চাই ইয়াৰ মানে যোনটো ফিল মোক ৱাও মজা লাগিছে ইয়াৰ পৰা কিবা এটা মজা আহিছে কাৰণ আমি ব্ৰিজৰ ওপৰত আছোঁ যিহেতু ৱাও কি চালিয়া জেগা তো ব'লক আগত ইয়াতকৈ ভাল ভাল আৰু ইয়াত গুৱাহাটীত যেনেকৈ আপ আছে ইয়াতো আপ আৰু ডাউন আছে চাওক এখন ব্ৰিজ হয় এখন ব্ৰিজত উঠিয়াওঁতে ইমান কষ্ট হৈছে আৰু নামোতে মজা হ'ব কিন্তু আপ এণ্ড ডাউন ইয়াত বহুতেই আছে কিন্তু মজা লাগিছে সেই গুৱাহাটীৰ লেখীয়া ফিল আহিছে কি ক'ম লক্ষ্ণৌ ৱাও তো এনেকৈ আমি ৰাতি চলাই আছোঁ চাইকেল আৰু এইফালে টাইম চাওক এইফালে 9:12 হ'ল 9:12 আমি গোটেইখিনি দেখিছে নহয় তো এনেকৈ ব্ৰিজৰ ওপৰত উঠি পিনি আমি পুৰা বিলাই আছোঁ তো মজা কি মজা যুঁজ আহিছে আৰু এতিয়া আমি 9:10লৈকে চাইকেল চলাম আৰু মজা লাগিছে ইয়াৰ ব্ৰিজৰ ওপৰত চলাই আৰু যেনেকৈ আমাৰ গুৱাহাটীখন আপ এণ্ড ডাউন ইয়াতো আপ এণ্ড ডাউন তো কি ক'ম হাইৱেত চলাই বহুত বেছি মজা লাগিছে তো ৰাতি মানে কৰিলে গৰমটো ইমান অনুভৱ নহয় ৰ'দৰ বেলি যোনটো পাৱাৰ দিয়ে ইমান এটা অনুভৱ নহয় কিন্তু ইয়াত কিন্তু মজা লাগিছে তো এতিয়া যিহেতু গধূলি সময়লৈ জোচ আমাৰ বাঢ়ি যায় আৰু জোচ লাগে আৰু আমি যাম আহি থাকোঁতে ইমানেই মানুহ পাই গ'লোঁ চাওকচোন এইফালে বহুত মানুহ আহিছে আমাক চাবলৈ ৱাও তো ধুনীয়াকৈ ফটো চটো মাৰিবলৈ মানুহ আহিছে এইফালে চাওক ফটো চটো মাৰিবলৈ মানুহ আহিছে ৱাও মজা লাগিছে আমি চাইকেলবিলাক ইয়াতে পাৰ্কিং কৰি পিনি ফটো চটো ধুনীয়াকৈ লৈ ল'লোঁ তো মজা লাগিছে কি ক'ম আৰু আহি পাই গ'লোঁ পাঞ্জাৱী শীতল গান বুলি কয় জেগা টুকুৰাৰ নাম আৰু এই ধাবাতে আমি চাহ খাম আৰু বাকী আমি দোকানবোৰত সোমাইছিলোঁ তো নুখুলিলে বন্ধ আছিলে আৰু এতিয়া আপোনালোকৰ টাইম হ'ল এইফালে চাওক 9:10 বাজিলে তো 10টালৈ আৰু 10 মিনিট আছে তো কি ক'ম 10টা বজালৈকে আমাৰ ৰাইড আৰম্ভ কৰি আছোঁ তো চাহ খাই ল'ম তাৰপিছত আৰু ৰাতি ৰাইড কৰাটো বহুত ৰিক্স হৈ পৰে গাড়ী মটৰৰ কাৰণে তো হ'লেও আমি লাহে লাহে তো মোবাইল পিটিকি নাই অহা ধুনীয়াকৈ আহি আছোঁ এইবোৰক চাইকেল বেগ ইয়াত থৈ দিছোঁ আৰু তাত আমি চাহ খাওঁগৈ তো এইফালে আমাৰ চাহ আহি গ'ল আৰু চাহ মানে কি আৰু এইডাল কাপত দিছে কাপ নহয় এইটো এইডাল গ্লাছত দিছে তো ইয়াত মানে খাবলৈ একো নাই পৰঠা আৰু কিবা কিবি পোৱাবহি একো নাই আৰু সেইবাবে আমি আনিছিলোঁ মাৰ্কেটৰ পৰা আনিছিলোঁ ব্ৰেড আৰু জাম আৰু ব্ৰেডে জামে খাই দিম ধুনীয়াকৈ তো খাই পিনি আকৌ ৰাইড আৰম্ভ কৰিম আজি কলৈকে যাম দেখুৱাম কেইটা বজালৈকে ৰাইড আৰম্ভ কৰিম সেইটো দেখুৱাম ক'ত থাকিম চব দেখুৱাম তো ভিডিঅ'টো পূৰা ফুল চাওক ক'ত থাকিম কি কথা সকলোবোৰ দেখুৱাই থাকিম ধুনীয়াকৈ চাহ তাহ খাই ল'লোঁ আৰু এতিয়া আমাৰ ৰাইড আৰম্ভ কৰোঁ তো মই ৰাতি আপোনালোকক নেদেখুৱাম ক'লে মানে ৰাতি চাইকেল চলালে মই এনেকৈ ভিডিঅ' কৰি নাযাওঁ কাৰণ এতিয়া গৈ আছোঁ ইয়াতে আগবাঢ়িলে দেখিছে ন আৰু মই চাইকেল লৈ পিনি গৈ আছোঁ এনেকৈ আহি এখন ধাবা পালোঁ আৰু ধাবাত মানে ৰখি লওঁ বুলি ভাবিছোঁ তো আৰু এতিয়া টাইম এইফালে চাওক 12:08 হৈ গ'ল কি ক'ব ধাবাখনত এতিয়া ৰখি লওঁ তো পানী দুনি খাওঁগৈ যদি ভাত পাওঁ ভাত খাওঁ মানে চাই লওঁ ভাত বনাম নে খাম কিবা এটা ডিচিশ্যন কৰিব লাগিব আইচক্ৰীম আৰু এই গৰমত আইচক্ৰীম খাম তো আইচক্ৰীম খাই পেটটো ঠাণ্ডা কৰি ল'ম তো ভাত সিহঁতি বনাব বোলে তাত খাম ভাত খাম ব'লক তো এনেকৈ আহি পালোঁ এটা পেট্ৰল পাম্প আৰু এই পেট্ৰল পাম্পটো ইজনে ইয়াতে আমি ভাত বনাইছোঁ তো এইফালে ভাত বনাই আছে পংকজ ভাইটি আৰু ইহঁতি শুইছে তো অলপ দেৰি পিছত ভাত চাত খাই পিনি তো ৰাইড আকৌ আৰম্ভ কৰিম আৰু এতিয়া 12:30 বাজিলে তো ভাত পানী খাই মেলি 1-1:30 বাজিব তাৰপিছত আকৌ ৰাইড আৰম্ভ কৰিম বাজিলে 3টা আৰু 3টা আমি গোটেইখিনি ওলাই গৈছোঁ আৰু এইফালে আগত ওলাই গ'ল তো ব'লক আজি ৰাতিও চাইকেল চলাব লাগিব তো ক'ত থাকিম কি কথা কৈ আছোঁ ব'লক এনেকৈ বাজিলে 4টা আৰু 4টা বজাত আমি আহিলোঁ পেট্ৰল পাম্প আৰু পেট্ৰল পাম্পত ইয়াত চাইকেলবিলাক খাৰা কৰি পিনি তো এতিয়া আমি শুবলৈ লওঁ তো কি কৰিম ইয়াতে পাৰিছে এনেকৈ চব হৈছে তো কি ক'ম ৰাতি ৰাইড কৰাটো ইমান সহজ কথা নহয় বহুত ৰিক্স হৈ পৰে তো সেই আৰু আমি ৰাতিপুৱা কৰিম তো এতিয়া অলপ দেৰি শুই লওঁ তো ৰাতিপুৱা উঠিম কি ক'ম এনেকৈ অকণমান শুইছিলোঁহে আৰু এতিয়া বোলে টাইম হ'ল 5টা বাজিলে আৰু 5টা বজাত আমাৰ এইফালে চাওক বৰষুণ চিপকৈ দি আছে সেইকাৰণে এইবিলাক চাইকেলবিলাক তালে নি পেক কৰিলোঁ সেইবিলাক চাইকেল দেখিছে ন বাকী এইফালে মানুহ শুই আছে আৰু শুই আছে দেখুৱাই আছোঁ ৰ এইফালে চাব দেই মানুহ শুই আছে এইফালে শুই আছে চব তো আজি ভিডিঅ'টো ইমানতে সামৰি মাৰিছোঁ তো আজিলৈ বাই